ডিজিটেল আপোনালোকে যিটো ভাবি লৈছে ডিজিটেল কেৱল এইটো নহয় যে আপুনি মোবাইলটো চাই আছে সেইটো ডিজিটেল বা কম্পিউটাৰটো শিকি লৈছে চাৰ্টিফিকেট এখন পাইছে সেইটো ডিজিটেল নহয় ডিজিটেল শব্দটো আমাৰ ইয়াত ব্যৱহাৰ কৰিছে কিছুমান ক্ষেত্ৰত আমি এটা নজনা কিছুমান পৰ্যায় আমি সহজ কৰিবৰ কাৰণে যিটো ডিজিটেল ইণ্ডিয়াৰ মাধ্যমত আপোনালোকে পেটিএম ইউজ কৰি আছে বা গুগল পে ইউজ কৰি আছে তেনে 4 নম্বৰ পাৰ্টি হিচাপে তেওঁলোকে আপোনাৰ আৰু ৰিজাৰ্ভ বেংকৰ মাজত পইচা লৈ গৈ আছে 2 নম্বৰ হতে হ'ল বেংকেও আপোনাৰ পৰা এটা কমিশ্যন লয় যিকোনো পৰ্যায়তে গতিকে 1 নম্বৰতে হ'ল ৰিজাৰ্ভ বেংক 2 নম্বৰতে আপোনাৰ পইচা তাৰ মাজত আছে গুগল পে বা বিভিন্ন ধৰণৰ যিমান পে আছে বা এতিয়া যিমান ধৰণৰ পে আহিব সকলোবোৰ আৰু তাৰ মাজত সোমাই আমাৰ বেংকে আপোনাৰ পইচা সিকিউৰি ৰাখিছে তাৰ কাৰণেও আপোনাৰ সাৰ্ভিস কৰি সাৰ্ভিস হিচাপে এটা অংশ কাটে যেটো কাটি কুটি আপোনালোকক সঠিকভাৱে কামটো কৰি দিয়াৰ বিনিময়ত এটা অংশ লয় এতিয়া আপোনালোকে চিন্তা কৰক যে ডাইৰেক্ট ৰিজাৰ্ভ বেংকৰ যেটো ওয়ালেট আছে হেতু ইউজ কৰিলে আপোনালোকক কোনো কমিশ্যন নাকাটে আৰু কমকে হলেও আপুনি চিন্তা কৰক ভাৰতৰ পৰা কিমান কৰোৰ টকা সিহঁতে মানে গুগল পে হওক বা অন্য বিভিন্ন আছে যিকোনো মই কোনো এটা নিৰ্দিষ্ট নামত ক'ব বিচৰা নাই কিন্তু সকলো ধৰণৰ তেনেকুৱা বুজাবৰ কাৰণে মই গুগল পেকে কৈছো কাৰণ গুগলৰ আন্ডাৰতে সকলো ৰেজিষ্ট্ৰেচন হৈ থাকে গতিকে গুগলৰ আন্ডাৰতে বহুত ধৰণৰ আছে তেনেকুৱা আৰু কেইবাটাও সাইট আছে যাত আপোনালোকে দেখা পাব যে ডেভেলপ হৈছে কিন্তু আপোনালোকৰ পইচা গৈ আছে বিদেশলৈ যিবোৰ বন্ধ কৰিব হলে আপোনালোকে সহজতে ডাইৰেক্ট কেছ ইউজ কৰিবলৈ যত্ন কৰক আৰু যদি নহয় তেতিয়া হলে আপোনাৰ পইচা আনে পোৱাটো নিশ্চিত কাৰণ বেংকত হলেও আপোনালোকৰ পইচা কম পৰিমাণে হলেও ইন্টাৰেষ্টত ৰাখি থাকে এটো এটা মই এই কাৰণে কৈছো বহুত সাৰ্ভে কৰি দেখা পাইছো যে কেছ মানি আমি যদি 10 টকা দিও তাত আমি 10 টকা 50 পইচা বা 11 টকা আমি দিবলগীয়া হয় সেই হিচাপে চিন্তা কৰিলে দেখাত একো নাই যে 50 পইচা কোনে চিন্তা কৰে বা এটকাটো কোনে চিন্তা কৰে কিন্তু এটকাটোৰ মূল্য কৰোৰত হিচাপ কৰক আমাৰ ইয়াত 14 আৰু 15 যদি হয় চনৰ পৰা তেতিয়াৰ পৰা আমি ডিজিটেল অলপকে পাইছো কিন্তু আমাৰ এইকিটা হেৰিয়াত যেতিয়া আমি দেখিছো যে এতিয়া আমাৰ হাতত বহুত পইচা কমি আহে ইয়াৰ মাধ্যমটো হৈছে ডিজিটেল সহজ হৈছে কিন্তু তৎক্ষণাত কৰিবলৈ যোৱা কাৰণে আপোনালোকে খৰচ বহন কৰিবলগীয়া হৈছে ধন্যবাদ মই এইখিনিকে ক'লো আৰু 2 নম্বৰতে আৰু এটা কথা ক'ব বিচাৰো যদি আপোনালোকে স্কুলত ডিজিটেল শিকাবলৈ যত্ন কৰিছে তেতিয়া হলে এটা কথা জানি ল'ব কেৱল আপোনালোকে কম্পিউটাৰটো বহাই বা সম্পূৰ্ণ এখন ডিসবোৰ্ড বহাই ডাঙৰ বোৰ্ড যেটো কয় ন হেতু আপোনালোকে বহাই পেলা কম্পিউটাৰ শিকালে ডিজিটেল শিকাব নোৱাৰে ডিজিটেল শিকাবলৈ বহুত সিস্টেম আছে যাৰ কাৰণে ডিএমটি কৰিব লাগিব ডিএমটি কৰি থলেহে এটা নামৰ পিছত বা অন্য হয় আৰু ডিএমটিৰ কাৰণে কোনেও বহি একো কৰিব নোৱাৰে ডিএমটি এনেকুৱা এটা বস্তু যিটো বস্তুত কৰি থলে আনে কি চাই তাৰ পৰা লিংক হে পায় তাৰ পৰা কাৰো নাম আৰু কথা কাৰো কোনো ধৰণৰ প্ৰাইভেচি নাহে কেৱল সেই মানুহজনে ক'ৰ পৰা চাইছে তেওঁৰ ইমেইল আইডি এটা সংগ্ৰহ কৰিব পাৰে আৰু ইমেইলত তেওঁ নম্বৰটো দিয়া থাকে গতিকে নম্বৰটো সৈতে জনাই দিয়ে যে এজন মানুহে সাপোজ ধৰক দিল্লীৰ পৰা মোক চাই আছে কোনোবাই মই গম পাই যাম যে দিল্লীৰ মানুহজনে মোৰ মানে ফোন নম্বৰ বা মোৰ ইমেইলৰ আন্ডাৰত মোক মোৰ পেজৰ পৰা চাই আছে বা মই য'ত যি কাম কৰোঁ তাৰ পৰা গম পাই আছে আৰু সেইটো জানি লৈ সেইখিনি মই ৰাখি তাৰ পৰা যিকোনো এটা সাইটৰ পৰা মই সেইখিনি যদি কিনিব লাগে তেতিয়া হলে মিনিমাম 20,000 টকা মাহে খৰচ হয় আৰু 20,000 টকা খৰচ কৰি আপুনি জানিব পাৰে কোনে আপোনাক কিমান চাইছে আৰু আজিকালি কোনো ধৰণৰ দোকান এবাৰ এই সৰু ঠাইতে দিছো বুলি নহয় ইয়াৰ পৰা বহুত ঠাইলৈ আপুনি কাম কৰিব পাৰে ঘৰতে বহি আপুনি বহুত ঠাইত দিব পাৰে আনকি ধৰি লওক আপুনি আমাজনৰ এটা বস্তু আপুনি আনিছে ঠিক তেনেকৈ আমাজনটো আমাৰ ইয়াত নাই আমাজন এখন নদী হয় যিখন আমেৰিকাত আছে যাৰ ফলৰ পৰা মানে যাৰ নামৰ সহায়ত যাৰ ফলত আমি সহজতে বস্তু অৰ্ডাৰ কৰিব পাৰো ঠিক তেনেদৰে ফ্লিপকাৰ্ট আছে বিভিন্ন আছে মই এটা কথা ক'ব যোৱা নাই আৰু কাৰো মই বেয়াটো ক'ব বিচৰা নাই খালি মই এটো কৈছো যে ডিজিটেল সিস্টেমটো এটা বেলেগ মাধ্যম যেটো আপোনালোকে বুজিবলৈ হলে ডিজিটেল এটা বস্তু জানিব লাগিব কৰিব লাগিব নকৰাকে আপোনালোকে কৈ থাকিলেই বা অমুক কৰে তহুক কৰে বা গভৰ্ণমেন্ট অমুক হয় তহুক হয় এই গভৰ্ণমেন্টবোৰ নাইকিয়া হৈ যাব আৰু মিনিমাম
27ৰ পিছত গভৰ্ণমেণ্ট নাইকিয়া হৈ যাব কাৰণ ইলন মাস্কে এতিয়া নেট ফ্ৰী কৰিবলৈ চেষ্টা কৰি আছে যিটোত আপুনি খুব কম এতিয়া যি 200 ইমান টকা আপুনি ভৰাইছে তাৰো আধা মানে 4/1 অংশত খৰচত আপুনি পাব যিটো মিনিমাম ধৰি লওক 99 ৰুপিজ এটা আনুমানিক হেৰে নহবও পাৰে কিন্তু মই কথাটো কৈছোঁ যে সিমান কমত আপুনি ইণ্টাৰনেট পাব গতিকে তাৰপিছত আৰু দুনিয়াখন কি আজি প্ৰধানমন্ত্ৰীয়ে হয়তো আমাৰ ভাৰতত সেইটো আহাত এতিয়ালৈকে সহি কৰা নাই ইলন মাস্কৰ যিটো ষ্টাৰলিংক বহুত ভাল নেট ছাৰ্ভিচ কৰে টাটাই কৰি আছে BSNLত গতিকে তাৰপিছত আপুনি চিন্তা কৰক কিমান কম খৰচত ইণ্টাৰনেট হ'ব গতিকে আপুনি যদি দোকানখন ইয়াতে খুলি বা সাপোজ এখন স্কুলে খুলিলে বা যিকোনো প্ৰতিষ্ঠানে খুলিলে সেই প্ৰতিষ্ঠানৰ পৰা বহি পেলাই আপুনি বেলেগৰ পৰা ষ্টুডেণ্ট আনিব বিচাৰে বা বেলেগৰ ষ্টুডেণ্টক মানে পাব বিচাৰে জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ DMT কৰাই লওক DMT কৰালেহে পাব আৰু DMT এক্সপাৰ্ট মানে যিকোনো ঠাইতে এজনকৈ হয়তো থাকিব পাৰে কিন্তু এক্সপাৰ্ট মানে কৰি পোৱা এক্সপাৰ্ট সাপোজ ধৰক 2-3 মাহ কৰিছে তেওঁ জানে তেওঁ ভালকৈ কৰি পাইছে বা নোৱাৰিছে সেইটো পিছৰ কথা তেওঁ কৰিছে তেতিয়াহে তেওঁ পাৰিব নাজানাকৈ এনেই মুখতে কৈ থাকিলেই যে সকলো হ'ব তেনেকুৱা নহয় আৰু দুইনতে শাৰীৰিকভাৱে নোযোৱাকৈও কাম কৰিব পাৰি আৰু গৈও কৰিব পাৰি এইটো নহয় ঠিক তেনেকৈ কিতাপ পত্ৰ পঢ়িবলৈ যোৱাটো প্ৰয়োজন এইটো কাৰণে কাৰণ ফিজিকেল এণ্ড মেণ্টেল দুইটা বস্তু সঠিকভাৱে এখন স্কুলেহে দিব পাৰে আৰু স্কুলৰ ভিতৰতহে সঠিক সিস্টেম দিয়ক কিন্তু ডিজিটেল শিকাটো প্ৰয়োজন কাৰণ আমি যদি আজি শিকোঁ তেতিয়াহ'লে পিছত ইয়াৰ পৰা আমি বেনিফিট নাপাম যেনেকৈ আজি ইংৰাজী নোহোৱাৰ কাৰণে বহুতে কয় যে ইংৰাজী নোহোৱাৰ কাৰণে আমি চাকৰি নাপাম কিন্তু তেনেকুৱা কথা নহয় ইংৰাজী নেজানিলেও চাকৰি হ'ব যদিহে আপুনি ডিজিটেল মাধ্যমটো শিকে কাৰণ এতিয়া AI চিষ্টেম মানে ৰবটিক মেচিনেৰী কাম আহিছে যিটো বস্তু আপোনালোকে লাহে লাহে দেখিবলৈ পাব যে এটা বহুত কম সহজ মানে চিষ্টেমত আপুনি এটা মানে প্ৰডাক্ট আপুনি বা অন্য কিবা সাৰ্ভিস বা যিকোনো এটা ম্যানুফ্যাকচাৰিং বস্তু যিকোনো বস্তু আপোনালোকে পঠিয়াব লাগিব যিটো বস্তুৰ দ্বাৰা আপোনালোকে পঠিয়াবলৈ হ'লে আপোনালোকে ডিজিটেল মাধ্যমত কৰিব পাৰিব আৰু সেই পঠিওৱা সিস্টেমটো এই ৰবট মানে যিটো বস্তু ৰবট বা AI বুলি আহিছে সেই মাধ্যমটো আপোনালোকে জানিব লাগিব তাৰ কাৰণে আপুনি লিখিব লাগিব আৰু লিখিবলৈ হ'লে AI জানিব লাগিব আৰু AI এখন সাৰ্টিফিকেট নহয় অকল কেৱল সাৰ্টিফিকেট এখন লৈ আজি কিবা এটা বস্তু জানি পেলাই সেইটো কৰিছে বা যিকোনো এটা নামত আপুনি AI চলিছে সেইটো নহয় কেৱল আপুনি AIটো জানিব লাগিব ভালকৈ AI পিছত আপুনি এটা কথা জানি লওক যে একেবাৰে নামেৰিক যিটো চিষ্টেম যিটো কম্পিউটাৰত আমাক বহুতে জানে আৰু বহুতে নাজানে মোৰ ষ্টুডেণ্টে আগতে গম পায় কিন্তু যিখিনিয়ে নাজানে সেইখিনি কৈছোঁ যে তোমালোকে এইখিনি কম্পিউটাৰত বা মোবাইলত এইটো দেখা নোপোৱা ইয়াত মাজত বহুতখিনি সংখ্যা আছে বহুত মানে নিযুত কোটি মানে বহুত সংখ্যা আহে সেই সংখ্যাবোৰ তোমালোকে জানিব লাগিব কোনটো পেজত কি আছে কোনটো টিলে কি হয় এইবোৰ নাজানাকৈ কোনোৱেও ক'ব নোৱাৰে ইয়াত কোনো এক্সপাৰ্ট কথা নাই তুমি ইংৰাজী নাজানিলেও হ'ব কিন্তু কথাটো ইংৰাজী জানাইলে তুমি সুবিধা পাবা আৰু যদি নাজানা তেতিয়াহ'লে অকণমান মানে যিকোনো ঠাইত গৈ পেলাই ক'বলৈ দিগদাৰ হয় কিন্তু হিন্দী সংস্কৃত ভাষাটো ইয়াৰ ব্যৱহাৰ কৰি কম্পিউটাৰৰ বনোৱা অলৰেডি আছে গোটেই বিশ্বত কিন্তু ইয়াৰ বিষয়ে জানিব লাগিব ইয়াৰ বিষয়ে জানিবৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু এটা কথা DMT কৰি থ'লেহে সফল হ'ব পাৰে DMT নাজানা মানুহৰ ওচৰত গৈ লাভ নাই এনেই ধৰক কৰি দিছে পইচাটো লৈছে দুদিনত আহিব কিন্তু DMT কৰাৰ পিছত কেনেকৈ আগুৱাই আহিব লাগে কি কৰিব লাগে সেইখিনি জানিবলৈ কেৱল কৰাজনেই নাজানে যিজনে কৰি পাইছে যিজনে কৰি বুজি পায় সেইজনেহে জানে গতিকে কৰিবলগীয়া আৰু কৰা এয়া বহুত পাৰ্থক্য আছে আৰু কৰি অভিজ্ঞতা হোৱাৰো পাৰে মই আজি 1.5 বছৰ হ'ল মই যিকোনো এটা কাম কৰিবলৈ যাওঁতে বহুত ভাবি চিন্তি কাম কৰোঁ যাতে ভৱিষ্যতৰ কাৰণে মই কোনো বিপদৰ কাৰণ মই অকলশৰীয়া গতিকে মই অকলেই সফল হ'ব লাগিব কাইলৈ মোক কোনে কি কৰে নাজানো শ্ৰীকৃষ্ণই কৈছিল মই শ্ৰীকৃষ্ণক মানো শ্ৰীকৃষ্ণই কৈছিল যদি তুমি আগবাঢ়িব বিচাৰিছা আগবাঢ়ি যোৱা কিন্তু যাতে কাৰো ক্ষতি নহয় ক্ষতি কৰিবলৈ চেষ্টা নকৰাই ভাল ক্ষতি কাৰো কৰা নাই কৰিবলৈ হ'লে সফল হ'বলৈ হ'লে শিকি ল'ব লাগিব নিশিকাকৈ তুমি ডাঙৰ মানুহ হ'ব পাৰা বয়সস্থ মানুহ হ'ব পাৰা হাজাৰ মন্ত্ৰী হ'ব পাৰা বা তাৰ ওপৰত তুমি হয়তো প্ৰধানমন্ত্ৰী বা আৰু অন্য কিবা হ'ব পাৰা তাত কোনো যুক্তি নাই APSC হ'ব পাৰা বা IAS অফিচাৰ মানে আছে আৰু বিভিন্ন আছে UPSC পৰীক্ষা দি পেলাই আৰু ভাল কিবা ৰেংকৰ হ'ব পাৰে হ'লেই নহ'ব আজিৰ যুগত সেয়াৰ ভেলু নাই আজিকালি ভেলু আছে কেৱল AI চিষ্টেম শিকিব লাগিব
শিকিব লাগিবই কাৰণ কিয় পৃথিৱীখনত দুটা বস্তুৱে চলিব, এইটো এনভাইৰনমেণ্ট আৰু 2 নম্বৰতে হৈছে AI। এই দুটাইহে ভৱিষ্যত 2027 পিছত এই বস্তুবোৰ হ'বলৈ যাব। যদি চৰকাৰে ভাবে যে এখন দেশে ভাবে যে নহ'ব, নকৰিলেও হ'ব, কিন্তু গোটেইবোৰ দেশতকৈ পিছলৈ গৈ থাকিব। ভাৰত এতিয়া পিছলৈ যাব বিচাৰে নে আগলৈ যাব বিচাৰে, ভাৰতৰ প্ৰধানমন্ত্ৰীয়েহে সিদ্ধান্ত ল'ব। আৰু ইলেকশ্যন আহি আছে, গতিকে এতিয়াই নিদিয়ে। 2024 আগত একো নকৰে প্ৰধানমন্ত্ৰীয়ে, চহীও নকৰে ক'তো। এইটো সঁচা কথা। মই ভালকৈ বুজি পাওঁ, সেইকাৰণে মই ক'ব বিচাৰোঁ বা পাওঁ। আৰু এটা কথা, গভৰ্ণমেণ্ট চাকৰি বেলেগ বস্তু, এটা ব্যৱসায় বা এণ্টাৰপ্ৰেনাৰশ্বিপ বেলেগ বস্তু। এণ্টাৰপ্ৰেনাৰশ্বিপে এটা ব্যৱসায় কৰি সফল হ'ব পাৰে, সময় লাগিব পাৰে, তাৰপিছত সি সফল কৰাই থৈ যাব পাৰে বেলেগক, কিন্তু চৰকাৰে নোৱাৰে। যেনেকৈ আজি এটা বস্তু কৰিবলৈ যাওঁতে চৰকাৰে টাটা গ্ৰুপৰ সহায় ল'বলগীয়া হয়। টাটাই যদি নকৰে, গোটেই বিশ্বত 150+ কাণ্ট্ৰিৰ লগত যাৰ আছে তেখেতক যদি সমৰ্থন নকৰে বা তেওঁ যদি সমৰ্থন নকৰে, তেতিয়াহ'লে দেশ নচলে। আজি মই এটা উদাহৰণহে দিছোঁ, এনেকুৱা বহুত আছে। বহুত মানুহে হয়তো বিজনেছ কৰিছে, নিজক ডেভেলপ কৰিছে, নিজৰ নাম আছে, ৰেংকিং আছে, 1 নম্বৰ 2 নম্বৰ, তেনেকৈ কৰি বিদেশৰ কাৰণে হয়তো কৰিছে বা বিদেশতো বহুত কিবা কৰিছে, কিন্তু সেইবোৰে একো নেখাটায়। কাৰণ কি হয়, আমি সৰু মান হ'বলৈ হ'লে জানিব লাগিব। থেংক ইউ।